ঐ ক'ত গৈছিলি তই? কেলে লাগে নো তোক? স্কুল যাবলৈ টাইম হ'ল বুলি গম পাও নাই তই? হে চালা বান্দৰ, য'ত ত'ত ঘূৰি ফুৰিছ। লোকৰ ল'ৰাই গা পা ধুই স্কুল ওলালেই, তোৰহে দেৰি হ'ব এতিয়া। মোৰ আজি যাব মন যোৱা নাই। কি কলি আকৌ এবাৰ কচোন। মোৰ আজি যাব মন নাই। ইমান টানকে যে চিঞৰি কিনে কৈছ, বাপেৰ কাণ ফুলিম বুলি ভাবিছ? গৰু, আজি লগাই তোৰ 3 দিন হ'লে স্কুল ক্ষতি কৰা। তোৰ মোৰটো কৈছ। তোৰহে দম বেছি না। এনে মাৰি নাথাক দেই। ঐ গৰু, স্কুল ওলা বুলি কৈছো নাই তোক? ওলা জলদি, নহ'লে আৰু পাবি এতিয়া। নেযাম বুলি কৈছো, নেযাঙে মই আজি। নেযাও না, তোক চালা ভালকে ক'লে মানে একো বুজি নাপাওঁ। পগলা হলি নেকি তই? এনে যে মাৰি আছ মোক। নমৰাকে থাকিম, 3 দিন 4 দিন স্কুল ক্ষতি কৰিবি আৰু। 3 দিনে ক্ষতি কৰিছো, বেলেগৰ ল'ৰাচোন 10 দিন 15 দিন ক্ষতি কৰে বেমাৰ হলে মানে। একে গুৰে দাঁতকেইটা ভাঙি থৈ দিম তোৰ। তোৰ বেমাৰ হৈছে নেকি এতিয়া? ওলা বুলি কৈছোং, জলদি ওলা। ইমান টানকে মাৰ তই। আৰু মাৰিম, মাৰ খোৱা ল'ৰা তই। ইমান দেৰিলৈকে স্কুল ওলাব পৰা নাই সি, চেলা লেপলেপাই আছে মোৰ লগত। নেযাং বুলি ক'লে কেলে বুজি নাপাওঁ তাৰমানে। নেযাও না তই। বেলেগৰ মাক বাপেকে মৰমত কয়, তুমি যোৱা দেই সোণটো, যোৱা দেই ধনটো। আমাৰ এডাল আকৌ, এই গৰু ওলাইছ নাই, এই বান্দৰ ক'ত গৈছিলি, এনেকেহে কয়। যাতকে শুনিব মন নাযায় মোৰ। তই নেহলে খোৱা। ডাইৰেক্ট আহি মাৰিছই যে মোক। বেগটো কেলে ভৰিত লগাই চুচৰাই নি আছ? মই যেনেকৈ নিব পাৰোঁ, তোৰ কি হ'ল? মই নিছোং তো যেনেকে হলো। হাত নাই তোৰ? হাত নাই, হাতত তুলি ল'ব নোৱাৰ? মোৰহে বেগ এনেও। তোৰ বেগ? তোৰ বেগ? এক গোৰ মাৰি দিম, ক'ৰবাত পৰিবিগে, গম পোৱা নাই ল'ৰা? অকল মাৰিয়ে থাক মোক। উঠা বেগ, পিঠিত ল। কিতাপ নিয়া বেগটো চুচৰাই নি থাকিলে মানুহে দেখিলে কি বুলি ভাবিব? কি বুলি ভাবিব? ইমান মাৰ খাই স্কুল গৈ নাথাকোঁ মই। তোক এচাৰিডালো নাই নহয় ওচৰত, ছাল ছিগিজকে দিং এইটোক। কি ল'ৰা নহয় এইটো, চাচোন চা। স্কুলৰ বেগটোনো চুচৰাই নিয়ে জানো? ঐ পুতুকণ, তই স্কুল নাযাওঁ নেকি? আম গছৰ ওপৰত উঠি ললি যে। তহঁতি গৈ থাক, মই অলপ দেৰিকে যাম। ইমান ধুনীয়াকে আম পকি আছে, আম কেইটামান খাইহে যাম মই। ঐ পুতুকণ, কেনেকুৱা আম, মিঠা নে? মিঠা, পুৰা মিঠা। যদি খাবলৈ মন আছে নিজে পাই লহি দেই, মই দিব নোৱাৰো। খাবলৈ হলে পাৰ, পাৰি ল'বলৈ নোৱাৰ। এটা দিলেনো কিহে হয়? নোৱাৰো দেই, পাৰি ল নিজে। বল ইয়াৰ লগত লেকচাৰ পিটি থাকিলে আমাৰো স্কুল দেৰি হৈ থাকিবগে। পুতুকণ, কেতিয়াবা আমাৰ পৰা গুনাবি যে, আমিও নিদিওঁ। হ'ব দে, হ'ব। ঐ হগুনে খোৱা, তই চালা আম খাবলৈ সময় নাপালি? ইমান ধুনীয়াকে আম পকি আছে, নাখাম নেকি? হয়ে নেকি? মোৰ পোনাটো আহচোন মোৰ ওচৰলৈ অলপমান। মাৰিবলে যে ওচৰলৈ মাতি কিনে। ধেত, নেমাৰো, কেলে মাৰিম ক? উঠনি মই পইচা 10 টকা তোক দিবলৈ পাহৰি থাকিলো যে, সেইটো দিবলৈ আহিছো। এইটো লৈ লহি। হয় নেকি? দে, পপ এটা খাম মই তেতিয়াহ'লে। স্কুল যাবলৈ ঠাইত চেলা তই আম খাই আছ ইয়াত। দুখ পাইছো মই, নেমাৰিবি না ইমানকে মোক। মাৰ নাখাং বুলি ভাবিছ যদি তেতিয়াহ'লে সোনকালে স্কুল যা, নহ'লে আৰু পাবি এতিয়া। গৈছো। জল্দি যা, দেৰি হ'ব লাগিলে চাবি তোক আজি। আম এটা খোৱাও সুখ নাই। স্কুল নগৈ সি আম খাই আছে ইয়াত। ইমানকে মাৰ খাই মানুহ হৈ নাথাকো না মই। কেতিয়াবা এনেকুৱা লাগে তাৰ পুতেক নহয় মই। অলপো মৰম নালাগে না মোলে। এই পুতুকণ, আজিনো স্কুল যায় না? গা ধুঙা, বেগটো থৈ লওঁ ৰ। আজি স্কুল নগলো হয়। আজি শনিবাৰ, এনেও সোনকালে ছুটি দিব। শনিবাৰহে নেকি? চিন্তা নাই তেতিয়াহ'লে। আমি সেইকাৰণে যোৱা নাই আকৌ। ঐ, সেইটো আমাৰ বাপেকটো নেকি বা? কোনটো? নহয় এইপিনে কেলে আহিব তহঁতৰ বাপেকটি? হয়, পুতুকণ তহঁতৰ বাপেকটিয়ে হয় এটি। কি কৰ এতিয়া? চেছ। লুকা পুতুকণ, দেখোন দে, লুকা। ইয়াত লুকাই দেখি পাব নেকি? নেদেখে, তাতে থাক, মই ঠগি দিম চাবি। তহঁতৰ বাপেকটিক। ক'ৰ পৰা আহিলেনো দাদী? কেলে মাত লগাই দিছ? তহঁতি স্কুল নগৈ ইয়াত গা ধুই আছ। যা ঘৰলৈ যা। যামেই এতিয়া দাদী, পুতুকণে আমাৰ লগত নাই আকৌ। গাও ধোৱা নাই, আৰু লুকাইও থকা নাই। ন টিঙনা? আমি দেখাই নাই তাক আজি। সেইখিনি যাব কোনে হিলাই আছে তেতিয়াহ'লে? দাদী, তাত পুতুকণে লুকাই থকাই নাই আকৌ। খালে মোক আজি এইকেইটাই। হ'ব, মই গম পাইছোৱেই এই ইয়াত নাই বুলি। সি স্কুল গৈছে, গৈ পালেই জানো ইমান দেৰি। হয়, মই ঠগি দিলো। যা এতিয়া তহঁতি সোনকালে ঘৰলৈ যা। বৈ যাওঁ। এই গেলা পানীখনত গা ধুই আছে ইহঁতি। এইটো কাৰ বেগ হয়? পুতুকণ, তোক মই আজি। মৰিলো।
স্কুল নগৈ চালা ইও ইয়াতে ঘূৰি পৰি আছে ৰ তোক আজি ঘৰলৈ আহিল ৰঙে নোহোৱা হৈ গ'ল মোৰোতো একেই ইলেক্ট্ৰিচিয়ান বনিছিলো বহুত কাম কৰি কোনোবাই চিনেমা চাই আছে দাদা কি খবৰ আপোনাৰ কিমান দিন হ'ল ভালকে পুতুকণ ভাল ভাল স্কুললৈ ওলালা ওলালো পিছে দাদাইদেউ ভিতৰত চিনেমা চাই আছে ন কোনোবা কোনে চাই আছে ন আমাৰ মাজনীয়ে চাই আছে আজি তাৰ গাটো ভাল নহয় সেইকাৰণে স্কুললৈ নপঠিয়ালো কি গা ভাল নাই মোক কেনে কোৱা নাই মই গমেই নাপাওঁ নহয় কেনেকে গম পাবা আজিৰ পৰা হৈছেহে ক গা বেয়া হয় নেকি তুমি এতিয়া মোৰ লগত কথা পাতি থাকিলে স্কুল দেৰি হৈ থাকিব যোৱা যোৱা সোনকালে যোৱা মালিনী এপাক চাই যাওঁ ৰ ভি ভাল পাইছে কি নাই পোৱা নালাগে এতিয়া মালিনীক চাবলে স্কুলৰ পৰা ঘূৰি আহি চাবিহি এতিয়া সোমাই ললে স্কুল পোৱাৰ আশা নাই আৰু তোৰ কি মানুহ তাৰমানে এবাৰ তুমি বুলি কয় এবাৰ তই বুলি কয় ৱাও বৰ ধুনীয়া চিনেমা চাই আছে দেই সোমাই যাওঁ নেকি বাৰু ভিতৰতে এই পুতুকণ স্কুল পোৱাগৈ নাই তই এতিয়ালৈকে বেগখনত কি চুমা খাই আছ তই চালা কিবাহে ধান্দাত লাগি আছ তোক আজি কেনেবাকে যদি আজি তাই স্কুল দেৰি হয় নহয় তাৰ চাবি পিঠি বহল হ'ল আৰু ইমান বুঢ়াটোৱে ইমান বেগ ঘুচা মাৰি দিলে খোজ কাঢ়িব নোৱাৰা হৈছো ইমান ঠাণ্ডা ঠাণ্ডা বতাহ মাৰিছে ৰশ্মি আইচক্ৰীম আনিছোগে ৰ তোমালে নালাগে নালাগে আনিবলে কিয় লাগিছেনো মোৰ খাই পেট ভৰিয়ে আছে কি যে কোৱা তুমি আইচক্ৰীম দোকানলৈ আহি আইচক্ৰীম এটা নোখোৱাম নেকি তোমাক আনিছো ৰবা ঐ আইচক্ৰীম ওলা আইচক্ৰীম এটা দিয়া মোৰ চুইট হাৰ্ট বেবী লৈ ঐ ল'ৰা মোৰ ইয়াত আইচক্ৰীম নাপায় নহয় এখন কেফে মোৰ কফিহে পাবা আকৌ কি ঐ ককাইদেউ কিবা এটা ব্যৱস্থা কৰি দিয়ক না নহলে বৰ লাজ পাম আজি প্ৰথমবাৰ আহিছো ডেটিঙলে মই ক'ৰ পৰা ব্যৱস্থা কৰি দিম কফি খাওঁ যদি দিব পাৰো নহলে মই বেলেগ ব্যৱস্থা কৰি দিব নোৱাৰো ধেৎ তেৰি কি হব এতিয়া কি হল আহা আকৌ ৰবা ৰবা বেবী ব্যৱস্থা কৰি আছো ঐ ককাইদেউ ইয়াত ওচৰত ক'ৰবাত পায় নাপায় পাই ইয়াৰ পৰা 10 কিলোমিটাৰ যাব লাগিব বেবী ইয়াত আইচক্ৰীম নাপায় হেনো ইয়াৰ পৰা 10 কিলোমিটাৰ যাব লাগিব আমি আইচক্ৰীম খাবলৈ তোৰ লগত অহাত কতি মই ৰঞ্জিতৰ লগত অহা হলে ঠিক আছিলে তই চালা আকৌ ইয়াত শুই ললিহি ৰ তোক ৰশ্মি কিয় মাৰিছে মোক ঐ ভতুৱা কুকুৰ বাপেৰক চিনি পোৱা নাই স্কুল যাব ঠাইত তই ৰশ্মিৰ লগত ডেটিং মাৰি আছ ৰ তই আজি ঘৰলৈ আহ ভাত খাবলৈ দিম যদি তোক মেডাম আই এম কামিং ছাৰ চাইলেন্স প্লিজ পুতুকণ মোক দেখাত লেডিজ লিখীয়া লাগিছে নেকি নাই ছাৰ চৰি ছাৰ তেতিয়াহ'লে টাইম 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 কিমান হ'ল নাজানো নহয় ছাৰ কেলে লাগেনো টাইম এফালে স্কুল দেৰিকে আহিবি আনফালে আকৌ তোৰেই দাদাগিৰি আজি তোক স্কুলৰ ভিতৰত সোমাব দিয়া নহ'ব 11টা বাজিলেই স্কুল ছুটিয়ে দিবলৈ হ'ল তই ইমান দেৰিকে আহিছ মই কৈছোৱেচোন আহোঁতে আহোঁতে দেৰি হ'ল বুলি যা এতিয়া গেটৰ বাহিৰত থিয় হৈ থাকগে নাই ছাৰ প্লিজ ছাৰ ভিতৰত সোমাবলৈ দিয়ক না নহ'লে মোৰ ঘৰত গ'লে আকৌ পাপাই পিটন দিব মই সেইবোৰ নাজানো তই ক'ত ধূলি মাৰি মেলি আহি আছ স্কুল দেৰিকে পোৱাকে যা এতিয়া গেটৰ বাহিৰত থিয় হৈ থাকগে বাকী ল'ৰাবিলাকো পঢ়াত ডিষ্টাৰ্ব হৈছে প্লিজ ছাৰ সোমাবলৈ দিয়ক না আজিৰ পৰা মই এনেকে দেৰি নকৰোঁ আৰু না না নহ'ব যা বাহিৰত থাকগে যা আমাৰ সেইপিনে যাবি নহয় তোক বাটুল গুটিয়াম মোক বাটুল গুটিয়াবি আজি তোক ক'ত পলাইছ ছাৰ সি আহোঁতে আম গছত উঠি আম খাই আছিলে সেইকাৰণে স্কুল দেৰি হৈ থাকিলে তাৰ হয় নেকি তহঁতি তেনেকুৱা নকৰিবি আকৌ নকৰোঁ ছাৰ গুড বয় আমি এতিয়া ক'ত আছিলো পাপা ভাত খাম ভোক লাগিছে স্কুল কি হ'ল ইমান সোনকালে ছুটি দিলে যে 11টা বাজিছেহে দেৰি হ'ল স্কুলত সোমাব নিদিলে মাষ্টৰে মুৰা গৰম কৰিছ তই বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাই কেনেকুৱা পালে যদি ভাল পালে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ইমানখিনিলৈকে যদি আপোনালোকে চালেই তেতিয়াহ'লে কমেণ্ট বক্সত কোনটো কেৰেক্টাৰ ভাল লাগিলে জনাই থৈ যাব আমাক আপোনালোকে ইমান মৰম দিছে তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আজিলৈ বাই বাই